আৰু ইমান ওখ বুলি আমি ভবাও নাছিলোঁ। লৈ লোৱা এখন কিতাপখন লৈ লোৱা। টিপামলৈ আহি কিনে কিতাপ কিনিছেহি টিপামৰ বিষয়ে ভালকৈ জানিবলৈ। এইটো পৰাণৰ কাৰণে অসুবিধা হ'ব অলপ, কাৰণ যিডাল পেট লৈ আগবাঢ়িছে পেটটোৱে নাটানিবগৈ ইমান দূৰ। তাকে চাম এতিয়া এক্সপিৰিয়েঞ্চ। এইটো কিবা চিষ্টেমত থৈছে চাগে। ৱাও, সঁচাকে ইয়াত যদি এবাৰ অহা যোৱা হৈ যায় পেট লগাটো কমি যাব। যাৰ লকডাউনত পেট বাঢ়ি গৈছে সেইখিনি ইয়াত আহি পেটটো কমাই ল'ব পাৰিব। মানে একদম ইজি প্ৰচেছ। বৰষুণ দি আছিলে যদিও এতিয়া প্ৰায় শুকাই গৈছে। আমি আহোঁতে প্ৰায় বৰষুণ পালোঁ বহুত জেগাত, আৰু গাড়ী আনিলে অলপ অসুবিধা হয়। মই ভাগৰি গৈছোঁ মানে গাড়ী চলাই ইমানেই বেয়া ৰাস্তা। এইখিনিলৈকে উঠিয়ে আমাৰ অৱস্থা বেয়া হৈ গৈছে, আৰু বহুত দূৰ যাবলৈ আছে। আৰু এইফালে আদিত্য আৰু পৰাণ আহি ইয়াত বহিলোহি, নোৱাৰিলোগৈ আৰু আগত যাব। পৰাণটো একেবাৰে নোৱাৰিছে, অৱস্থা বেয়া হৈ গৈছে। তাৰ এইফালে আদিত্য মোবাইল লৈ ৰখি আছে। গাইজ আমি আকৌ আগবাঢ়িছোঁ। তো কিমান দূৰ আমি নিজে গম পোৱা নাই। এইফালে বাগানত পাত ছিঙি কিনে আহি আছে, আৰু এইফালে আমি ইমানখিনি তলৰ পৰা আহি আছোঁ। বহুত ওখলৈ আহিয়ে গ'লোঁ অলৰেডি। কাৰেণ্ট গৈ যাবলৈ আছে। ইয়াত আৱাজো আহি আছে, বহুতখিনি আৱাজ আহি আছে। আপোনালোকে শুনা পাইছে নে নাপাইছে নাজানো। এইফালে আমি ইমানখিনি তলৰ পৰা ওপৰলৈ আহিলোঁ, আৰু বৰ্তমান লক্ষ্যটো দেখিছে কিমানডোখৰ যাব আছে। বাও, ট্ৰাই কৰি আছোঁ সোনকালে পাবলৈ। ভাবিয়ে পোৱা নাছিলোঁ ইমান ওখ হ'ব বুলি। আৰু মাইকী মানুহখিনি সদায় অহা যোৱা কৰি অভ্যাস হৈ গ'ল চাগে। আৰু আমাৰ হিমাংশুখিনি যাবলৈ আছোঁ ভাই। এয়া আপোনাৰ আদিত্য। পৰাণৰ অৱস্থা দেখিছে, পেটটো লৈ নোৱাৰিছে। অথনি বেয়া জচত কৈছিলে, এতিয়া তাৰ অৱস্থা বেয়া হৈ গৈছে। সি শুই দিম বুলি কৈছে। তো আমি তাক জোৰ জবস্তি লৈ আহিছোঁ। এইখিনি চিৰিখিনি অলপ বেছি খাৰ। তাত ফৰেষ্টটো আছে, তালৈ এবাৰ আহিব লাগিব। আৰু এইফালে সীতাকুণ্ড এইফালে আছে বুলি কৈছে, আৰু সীতাকুণ্ডৰ ফালেও যাব লাগিব। তো আমি ইমানখিনি পাই গ'লোহি। আমি বহুত ওপৰ পালোহি বুলি ক'ব পাৰি, প্ৰায় পালোহি। আৰু এইফালে পৰাণৰ অৱস্থা দেখিছে, পেটটো লৈ আহিব পৰা নাই। এই কিতাপ এখন ল'লে তাতে হাল্লা কৰি আছে। আপোনালোকে আৰু এইখিনি যাবলৈ আছে, এয়া ওপৰৰ পৰা আৰু ওপৰত যাবলৈ আছে যথেষ্টখিনি, বহুতখিনি যাবলৈ আছে। আৰু পৰাণে ইয়াত বহি দিলে। আপোনালোকে আগত দেখিছিলে সি বেয়া জচত কৈ আছিলে। এইফালে DSLR লৈ এতিয়া ফটো কৰিছে। মোবাইলেদি ইমানখিনি কভাৰ নহয়, তথাপিও দেখাব ট্ৰাই কৰিছোঁ। আমি এতিয়াও বহুতখিনি ওপৰত আছোঁ, আৰু ট্ৰাই কৰিছোঁ দেখাবলৈ কিমানখিনি পাৰোঁ। ইয়াত পাত কেনেকৈ ছিঙে তাকে অলপ ডাউট হৈছে, মানে কেনেকৈ ছিঙে ইমান ওখৰ পৰা ইমান তললৈ। সেইটো মোৰ কাৰণেতো ইম্পচিবল। তো এইফালে গাড়ী গৈ আছে, এইফালে ডিগবৈ যোৱা ৰাস্তা চাগে। থান এতিয়াও পোৱাগৈ নাই, থান পাবলৈ এতিয়াও বহুতখিনি আছে, আৰু বহুত কষ্ট হৈছে আমাৰ উঠিবলৈ। কাৰণ আমি বহুত মানে ঘূৰি পকি আহিবলগীয়া হ'ল ৰাস্তা চিনি নোপোৱাৰ কাৰণে। তো এইখিনি চিনেৰিখিনি চাই ভাল লাগিছে, কিবা এটা নোৱাৰিব। কিন্তু ইয়াত আহিলে আপোনালোকে গম পাব কিমান ধুনীয়া এটা চিনেৰি। বহুত ভাল লগা, মানে বহুত ভাল লগা। আৰু আমি আহি পাওঁতে একচুৱেলি দেৰি হৈ গ'ল, বৰষুণৰ কাৰণে অলপ, আৰু অলপ ৰাস্তা দীঘলীয়া হোৱাৰ কাৰণে। সেইফালে আমাৰ লগৰকেইটাই ফটো মাৰি আছে, আৰু এইখিনি ইমানখিনি যাবলৈ আছে আমাৰ অলৰেডি। আমি পোৱাগৈ নাই, আমি ইয়াতে বহি দিলোঁ। সেয়া লগৰ এটা দেখিছে, আমি যাব পৰা নাই। আমাৰ অৱস্থা বেয়া হৈ গৈছে এইখিনি যাওঁতে। এইফালে আদিত্যই পোষ্ট দি আছে। আৰু মোৰ চেনেলটোৰ নাম হয়। তাৰপিছত এই জেগাখিনি চাব পাৰিছে, মানে পূৰা এনেকুৱা জেগা হয় ন, আপোনালোকে ইয়াত মানে পূৰা পিচ পাব আৰু ঠাণ্ডা পাব পূৰা। মানে আৰু সেইটো আমাৰ লগৰটো চাইছে, ক্ৰিকেট খেলে, কিন্তু অলপ দেৰি খোজকাঢ়িব নোৱাৰিছে। পৰাণ চে হাই। সি অলপ কেমেৰা চাই টাইপৰ মানুহ হয়। এইফালে মোৰ চেনেলটোৰ বিষয়ে কিবা কৈ দিয়া আদিত্য। প্ৰাঞ্জলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো ফাৰ্ষ্ট চেনেল খুলিছে, ফাৰ্ষ্ট ব্লগিং, একদম হেভিকৈ ব্লগিং কৰিছে। এইটো এৰিয়াৰ পৰাই, এইটো ফাৰ্ষ্ট ভিডিঅ' ইয়াৰ। তো এইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।
ये तो Okay. ऊपर तक जा सकते हैं। ये तो नीचे से एकदम नीचे से हम पैदल चल के মই ভাবিছিলোঁ বৰষুণ দিছে বুলি, কিন্তু ইয়াত কাৰেণ্টৰ আৱাজহে আহি আছে। কাৰেণ্টৰ আৱাজ, বাপৰে, শুনিছা? ইয়াত দেখিছে কাৰেণ্টৰ ইমান ভল্টৰ হ'ব পাৰে এইটোতো ভগৱান জানে। আৰু এইফালে চব মানুহ আহি আছে তলৰ পৰা। আৰু মেইন কথা কি, এইটো 5টা বজাৰ পিছত গেট বন্ধ কৰি দিয়ে বোলে। তো গম নাপাওঁ 5টা বজাৰ পিছত সোমাব দিয়ে নে নিদিয়ে, তাতো লিখা আছে তেনেকৈ। আৰু ৰাস্তাটো খুবেই বেয়া বুলিয়ে ক'ব পাৰি। বাইক লৈ অহাটো ভাল মোৰ মতে, কাৰণ গাড়ীৰ কাৰণে সুবিধা হয় অলপ। আমি গাড়ী লৈ আহিলোঁ, অলপ কষ্ট হ'ল। আৰু এইফালে আপোনালোকে কাৰেণ্টৰ চোৱা দেখি আৱাজ শুনিছে চাগে। ইয়াত যদি বাইকখন পাছ হৈ যায়, আকৌ ছেকেণ্ড টাইম আহিবই লাগিব। এবাৰতো আহিলে আকৌ ছেকেণ্ড টাইম, কিন্তু তাৰপিছত অ'কে। আমি আহি পাই গ'লোহি বৰ্তমান থান, দেওশাল থান বুলি কৈছে। আৰু ইয়াৰ বিষয়ে কিবা জানিবলৈ হ'লে ইয়াত কিতাপো দি আছে গাঁৱৰ মানুহখিনি, ইয়াত প্ৰচাৰ কৰিবৰ কাৰণে, মানে ৰাস্তাটো ঠিক কৰিবৰ কাৰণে যিখিনি অসুবিধা আছে সেইখিনি অসুবিধাখিনি ঠিক কৰিবৰ কাৰণে। তো ফাইনেলি আমি পালোহি, এইখন দেখিবলৈ পাইছে। আৰু আমি ইমানেই তলৰ পৰা আহিছোঁ, সেইফালে দেখিব পাইছেনে নাই নাজানো, বহুত ওপৰ পালোঁ। ভবাই নাছিলোঁ ইমানখিনি আহিব লাগিব বুলি। চাউণ্ড এটা নালাগে তেনেকুৱা, কিন্তু ইয়াত আহি বুজি পাব। তো এইখিনি ভালকৈ দেখাইছোঁ। ইয়াত থান দেওশালী আই থান, এইখিনি আপোনালোকক দেখিবলৈ পাইছে ওপৰৰ পৰা। আল্টিমেট লাগিছে, আপোনালোকে গম নাপাব, এই কেমেৰাত ভালকৈ ধৰিব নোৱাৰিব, কিন্তু কিয়ে বকি আছে মই একো নক'লেও হ'ব। আমি তললৈ গৈ আছোঁ। তো গাইজ আমি এতিয়া আমি আহি ইমানখিনি পাইছোঁহি। আগতে য'ত মানে ৰেষ্ট লৈছিলোঁ সেইকেইটা দেখিছে, দুটা বহি আছে তাতে। আৰু এতিয়া আহোঁতে ইমান কষ্ট হোৱা নাই, উঠোঁতে যিমানখিনি কষ্ট হৈছিলে এতিয়া আমি আৰামত যাব পাৰিছোঁ। তো এইখিনি এইফালে মানুহ আহি ৰেষ্ট লৈ আছে সি ওপৰৰ পৰা। তো আমি নিজৰ ডেষ্টিনেশ্যন পাইছোঁহি আৰু প্ৰায়, আৰু অলপ আছে, তললৈ নামিলে হৈ যাব। এয়া আমাৰ লগৰকেইটাই, সি আদিত্য বকি অথনিৰ পৰা এতিয়া ৰেষ্ট লৈছে চাগে। বকি আছে সি অথনিৰ পৰা। তাৰ গাড়ীত আহোঁতেও অথনি বহুত টেপ মাইকী মানুহতকৈ বেছি ক'ব পাৰে। তো কমেণ্ট্ৰি ভাল কৰিব পাৰিব। তো আৰু আমি কিমানখিনি যাবলৈ আছে। ননচেন্স গ্ৰামি কেলে কৰি আছা তোমাক? ইয়াৰ অৱস্থা চিৰি খতম কৰিলোঁ। আমাৰ লগৰকেইটা আহি আছে, এইফালে পৰাণ, তাৰ অৱস্থা বেয়া হৈ গৈছে চাগে বেচেৰা। আৰু এইফালে ক'ত যায় আমি নাজানো। হিমাংশু এইফালে গৈছোৱা নেকি, ক'ত যায়? এই ভিউটো চাবলৈ আল্টিমেট লাগে, আল্টিমেট। এতিয়াও ভালে লাগিছে, এতিয়াও বহুত মজা লাগিছে। আমি বাগানৰ মাজৰ পৰা যেতিয়া পথাৰলৈ আহোঁ, পথাৰত বেলেগ এটা অনুভৱ হয়। তো ইয়াত গাড়ী আৰু বাইক পাৰ্কিঙৰ কাৰণে এক্সট্ৰা লগাই দিছে। সিহঁতৰ বিজনেছ বুলিয়ে ক'ব পাৰি, কাৰণ আগতো বাইক ৰখাই পাৰ্কিং আছে, কিন্তু ইয়াতে ৰখাই দিয়ে ইহঁতে নিজৰ ইয়াত গাড়ীখিনি নিজে কেয়াৰ ল'ম বুলি। তো তুমি খজুৱা বাটেৰে
উকি মাৰি যায় সময়ে খিৰিকীৰে বৈ ফাগুনী মিঠা বেগৰ জোৰণি বৰষাৰ জুৰিয়া সুবাসে প্ৰণয়ৰ সুৰেৰে জোকালে জৰতাৰ উদাসীহে পাগতে যাক উশাহে হাৰ পালে বৰষাৰ জুৰিয়া সুবাসে প্ৰণয়ৰ সুৰেৰে জোকালে জৰতাৰ উদাসীহে পাগতে যাক উশাহে হাৰ পালে উশাহে নীৰৱ নিশাৰ সুৰেৰে সাৰ পালে নিয়ৰে তোমাৰ নীলিম ভাষাৰে